এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। নগাপাহাৰত বন্দী অসমৰ দুজনকৈ যুৱক। এইজন অসমৰ জনপ্ৰিয় উদীয়মান লেখক তথা কবি চিৰন্তন ভট্টাচাৰ্য আৰু এইজন তেওঁৰ বন্ধু জনপ্ৰিয় কণ্ঠশিল্পী শিৱম। দুয়োজনক বৰ্তমান নগাপাহাৰত আবদ্ধ কৰি ৰাখিছে। দুয়োজন যুৱকৰ মুক্তিৰ বিনিময়ত দুৰ্ধৰ্ষ উগ্ৰপন্থী ৰাৱণৰ মুক্তি কৰি দিয়াৰ দাবী জনাইছে। কিদৰে কি পৰিস্থিতিত দুয়োজন পৰিকল্পিতভাৱে নগাপাহাৰত বন্দী হৈছিল চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মৰে মই ও তই নগা পাহাৰৰে চালো কিনা চালো তোকো বৰ মৰমে মোৰ বুকুৰে ও মোৰ খালী কোঠাতে রাখো কি না রাখো তোকো বৰ যতনে একুৰা অভিমানে কি বুজিব কলিজাৰ ভিতৰতে উকমুকাব মোৰ জানৈ তই আকাশৰে তৰাতি মোৰ জানৈ তই জোনবাইৰে সাৰথি সাৰথি নগা ছোৱালী ভাল পাব কৰ হয় তই পাবি মছলা প্ৰেমত পৰ পাবি মই জানো নাজানো বহু কথা তোৰে মনৰে যিদৰে কম বুলি ভাবিছো কব পৰা যে নাই সহজে চেৰেংকৈ মোৰ মনলে কথাবোৰ আহিব তাকেনো ভাবি ভাবি বয়স মোৰ বাঢ়িব মই থাকো তোৰ বাবে ৰৈ মই থাকো তোৰ বাবে ৰাতি ৰাতি কথা পাতো তোৰে ভাৱনা উৰি যাব খোজে মনৰ পক্ষী সীমনা কাগজে ঐ কলমে কবিতা মই লিখিলৈ বুকুৰে ঐ থাপনা তোৰে ছবি আঁকিলৈ ও মোৰে জান ও মোৰে জান কেনো মই এৰি থকা তাত কেনো মই এৰি থকা তাত মৰে মই ও তই নগা পাহাৰৰে চালো কিনা চালো
তোকো মোৰ মৰমে চালো কিনা চালো তোকো মোৰ মৰমে তোৰ বিনিময়ত চৰকাৰে আমাৰ সকলো দাবী মানি ল'ব লাগিব।